তেজপুৰ জামুগুৰি বোকাকেঁচা ভাওনাৰ বিষয়ে বেছিভাগেতো অৱগত হৈয়ে গ'ল। কৃষ্ণ জন্মাষ্টমী বিশেষ বোকাকেঁচা ভাওনা পতা হয়। তালৈকে বুলি খোজ ল'লো, আঁতৰৰ পৰা মণ্ডপটো ইমান ধুনীয়াকৈ জিলিকি আছে, আঁচৰা দি সোমাই যাওঁ। বন্তি প্ৰজ্বলন হৈ আছিলে। তাৰপিছত বহি পেলাই গান বায়ন উপভোগ কৰিলোঁ। তাৰপিছত ওলালে নন্দৰ ভাৱত এয়া ভাৱৰীয়া আৰু অকণমানি শিশু শ্ৰীকৃষ্ণৰ ভাৱত এই কণমানি শিশুটো ইমান মৰম লাগিছে। এইবিলাক যেন শ্ৰীকৃষ্ণ ভগৱানৰ সৰুকালৰ স্বৰূপটো। শিশুটিক চাই পেলাই উপভোগ কৰাৰ পিছত আমি গ'লো বোকাকেঁচা ভাওনাৰ মেইন যোনটো মণ্ডপ, বোকাকেঁচা ভাওনা য'ত অনুষ্ঠিত হ'ব সেই স্থলীলৈ গ'লো। তাতে গোপীসকলে পৰিৱেশন কৰা চালোঁ। মানে এওঁ প্ৰসাদ খাবলৈ পাই ফূৰ্তিটো চাওকচোন। খন্তেক পিছতে আৰম্ভ হ'ল বোকাকেঁচা ভাওনা। এয়াই হৈছে আমাৰ জামুগুৰি প্ৰসিদ্ধ বোকাকেঁচা ভাওনা। শেষ হোৱাৰ পিছত ব্লগটো এণ্ড কৰাৰ উদ্দেশ্যৰে হাতখন বাউলি, কিন্তু হাতখনত থাপ মাৰি বৰমা এজনীয়ে ক'লে যে বোলে আমাৰ ঘৰলৈ যাবা, কিবা কিবি আপ্যায়ন কৰিবা। বৰমাজনী আৰু দাদাটো চিনি পাইছে, মোৰ ব্লগত ওলায়ে থাকে।